যেতিয়া কোনোবাই জানি বুজি হৃদয়ত দুখ দিয়ে তেতিয়া হৃদয়খনে বহুত কষ্ট পায় আৰু ভাঙি যায়। আমাৰ মনটো উদাস হৈ যায়। বহুত খং উঠে সেই ব্যক্তিজনৰ ওপৰত। কিন্তু আমি একো কৰিব নোৱাৰোঁ কাৰণ সেই ব্যক্তিজনক বহুত ভাল পাওঁ। কিন্তু তেওঁক আমাক দুখ দিয়ে, আমাৰ পৰা দূৰ হৈ যোৱাৰ কথা কয় আৰু আমি তেওঁক প্ৰতিবাৰৰ দৰে ক্ষমা কৰি দিওঁ কাৰণ তেওঁ আমাৰ বাবে সকলোতকৈ মূল্যৱান হয়। কিন্তু তেওঁ আমাৰ ভাল পোৱাক কেতিয়াও বুজিয়েই নাপায়, গুৰুত্বই নিদিয়ে। তেওঁ আমাৰ কাৰণে অলপো চিন্তা নকৰে। তেওঁ বাৰে বাৰে হৃদয় ভাঙে। তেওঁৰ কোনো চিন্তাই নাই যে আমাৰ হৃদয়ত কেনেকুৱা অনুভৱ হৈছে। কাৰণ যেতিয়াই কোনোবাই হৃদয় ভাঙে তেতিয়া বহুত কষ্ট হয়। এতিয়া প্ৰশ্ন উঠে যে আমি কি কৰা উচিত? সেই ব্যক্তিজনৰ লগত থকাটো উচিত হয় নে নহয়? নিজৰ সকলোবোৰ তেওঁৰ লগত সমৰ্পণ কৰাটো শুদ্ধ হ'ব নে নহয়? সকলো জানিও তেওঁক ভাল পোৱাটো শুদ্ধনে? কিন্তু যি আপোনাক সন্মান নকৰে তেওঁৰ লগত থকাটো উচিত নহয়। যি আপোনাৰ ভাৱনাৰ লগত খেলে তেওঁক আপোন কৰাটো শুদ্ধ নহ'ব। কিন্তু এতিয়া আপুনি তেওঁৰ স্মৃতিত কান্দিবৰ প্ৰয়োজন নাই। এতিয়া প্ৰয়োজন আছে যে আপুনি নিজে নিজক শক্তিশালী বনাওক আৰু সঁচা মিছাৰ চিনাক্ত কৰক। কোনো যাতে আপোনাৰ হৃদয় ভাঙিব নোৱাৰে। নিজে নিজক এনেকুৱা বনাই লওক মানুহে সকলোৱে আপোনাক পচন্দ কৰে, আপোনাক ভাল পায়। আৰু এতিয়া বিকল্প আপোনাৰ হাতত যে আপুনি কাক বাচিবলৈ পচন্দ কৰিব। তেওঁৰ নিচিনা আপুনি স্বাৰ্থপৰ নহ'ব কাৰণ এনেকুৱা মানুহ কাৰো নহয়। আপুনি আৰু তেওঁৰ মাজত কিছু পাৰ্থক্য হ'ব লাগে। প্ৰেম আৰু বিশ্বাসৰ বান্ধোন, যি ভাঙি যোৱাৰ পাছত যোৰা লাগি যায় কিন্তু তাত গাঁঠি লাগি যায়। আপুনি নিজৰ প্ৰেমক পবিত্ৰ আৰু চাফা কৰি ৰাখক। আপোনাৰ মনটো সুখী হৈ পৰিব। ভিডিঅ'টো যদি ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।